আমাৰ উদ্দেশ্য হল 9টা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ কাৰণে অসমৰ কাৰণে উত্তৰ পূৰ্বৰ কাৰণে যি ধৰণে সেৱা আগবঢ়ালে তাৰ বাবে আমি ধন্যবাদ জনাম আৰু লগতে আমি আকৌ এবাৰ সংকল্পবদ্ধ হ'ম যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 2024 ইলেকশ্যনত আমি সকলোৱে আকৌ জিকাম আৰু তেখেতক আমি দেশৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আমি নিৰ্বাচিত কৰিম। হবনে নাই মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী? হবনে নাই? একদম অসমৰ পৰা আমাৰ 14টা লোকসভা সমষ্টি আছে আৰু এই 14টা লোকসভা সমষ্টিতে আমি বিজেপিক জিকাবৰ কাৰণে দিনে নিশাই কষ্ট কৰিম আৰু সকলোৱে মিলি আমি নৰেন্দ্ৰ মোদীক ভাৰতৰ তৃতীয়বাৰৰ বাবে আমি প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিম। সেই সংকল্প আজিৰ আমি এই জনসভাত সকলোৱে আমি গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে যোৱা 7টা বছৰ আপোনালোকৰ আশীৰ্বাদত অসমতো বিজেপি চৰকাৰে কাম কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি সমগ্ৰ অসমতে বিকাশৰ এটা নতুন যুগৰ সূচনা হৈছে। যোৱা কেইদিনমান আগতে নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ পৰা মই কৈছিলো যে আমাৰ চৰকাৰ যদি শাসনলৈ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। ঘোষণা কৰাটো সহজ কথা আছিল, কিন্তু 1 লাখ ল'ৰা ছোৱালীয়ে যদি চৰকাৰী চাকৰি কৰে, তেওঁলোকৰ যদি দৰমহা 40,000 টকা যদি এভাৰেজ হয়, আমাক 400 কোটি টকা নতুনকৈ অতিৰিক্তকৈ লাগিব আৰু 12 মাহত 4,800 কোটি টকা লাগিব। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যদি সাহস নাথাকিলেহেঁতেন আমি ইমান ডাঙৰ কাম কেতিয়াও আমি কৰিব নোৱাৰিলোহেঁতেন। আজি মই আপোনালোকৰ মঞ্চত থিয় হৈ মই এই কথাও ক'ব খুজিছো যে 1 লাখ চাকৰিতে আমি থমকি নৰওঁ। প্ৰত্যেক বছৰে আমি আৰু নিবনুৱা ল'ৰাক কৰ্ম সংস্থাপনৰ কাৰণে আমি নতুন নতুন নিযুক্তিৰ আমি ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচনৰ সময়ত আমি ৰাইজক কৈছিলো যে দুখীয়া মানুহক আমি অৰুণোদয় আঁচনি প্ৰদান কৰিম। যেতিয়া নিৰ্বাচন আহিছিলে সেই সময়ত আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো। 830 টকা প্ৰতি মাহত আমি অৰুণোদয় দিছিলো। তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে কৈছিল যে ইলেকশ্যন অহাৰ কাৰণে অৰুণোদয় দিছে, ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। আজিতো অৰুণোদয় বন্ধ নহলেই, 830 টকাৰ পৰা 1000 হ'ল, 1000ৰ পৰা 1250 হ'ল আৰু এইবাৰ আমি অৰুণোদয় 1400 টকালৈকে আমি আগবঢ়াই লৈ যাবলৈ আমি সিদ্ধান্ত লৈছো। যেতিয়া প্ৰথমবাৰ অৰুণোদয় আহিলে আমি 19 লাখ মানুহক আমি অৰুণোদয় দিবলৈ সক্ষম হৈছিলো। এইবাৰ আমি আৰু এতিয়া আপোনালোকৰ এফিডেভিট বনাই আছো আৰু আমি 19 লাখৰ লগত আৰু 8 লাখ ফেমিলিক আমি 2 এদিনৰ ভিতৰতে নতুনকৈ অৰুণোদয় দিম আৰু তাৰ পিছত আকৌ নতুনকৈ আমি 7 লাখ পৰিয়ালক আকৌ আমি অৰুণোদয় আঁচনি আমি দিম। আমাৰ আই মাতৃসকলক আমি অৰুণোদয় আঁচনি দিম। 35 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ মোৰ মনত ইচ্ছা আছে। তাৰ লগে লগে আজি 1250, কালি 1400, পৰহি 1600, চৌথা দিনা 1800
এনেকে অৰুণোদয় বাঢ়ি বাঢ়ি গৈ থাকিব।